এখন কেণ্টিন য'ত পৰঠা কাৰণে প্ৰতি মিনিটত প্ৰায় 10-20 টকা কমাই আছে। আমি যাব ওলাইছোঁ গণেশ ঘাটৰ ফালে। আমাৰ লগতে যাত্ৰাৰ সংগী হওক। ইয়াত দেখিছে আপোনালোকে তেজপুৰত বিশাল মেগা মাৰ্কেট। ইয়াত আপোনালোকে তেজপুৰ আহিলে আপোনালোকে কি ল'ব পাৰিব। আৰু আপোনালোকে ইয়াত অলপ আগলৈ আহিলে দেখিব এটা বনাই আছে বিগ বজাৰৰ কাৰণে। ইয়াত আমাৰ বিগ বজাৰ অতি সোনকালে আহি আছে। পুরো বিগ বজাৰৰ বিশাল ৰোডত আপোনালোকে চিধা আহি থাকিলে আপোনালোকে দেখিবই কনকলতা অসামৰিক চিকিৎসালয়, যিখন শ্বহীদ কনকলতাৰ নামত এখন বনোৱা হৈছিলে। এখন এয়া আমি আহি পালোহি তেজপুৰ সদৰ থানা। ফাইনেলি আমি আহি পালোঁ গণেশ ঘাট। এই গণেশ ঘাটৰ মূল তোৰণ। ইয়াৰ ওপৰত দেখিছে আপুনি গণেশৰ মূৰ্তি আৰু কাষত তলত দুটা হাতী আদৰণি তোৰণত এনেকুৱা আছে আৰু তাৰ কাষতে এটা হনুমানৰ মূৰ্তি আছে ডাঙৰকৈ আপোনালোকে দেখিবলৈ পাইছে। তোৰণৰ পৰা তললৈ এনেকুৱা এটা শ্লপিং আছে যিটোত আপোনালোকে গাড়ী ষ্টাৰ্ট অফ কৰিও আপোনালোকে আৰামছে 30-40 স্পীডত আৰামছে আহি যাব পাৰে। আমি এনেকৈ স্পীডতে আহিবলৈ চেষ্টা কৰিলোঁ অকণমান। ভিতৰত যিটো শিলত কটা আছে গণেশৰ মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে। খুব ধুনীয়াকৈ শিলত কটা এটা ভাস্কৰ্য। আপোনালোকে ইয়াত গৈ সেৱা আশীৰ্বাদ ল'ব পাৰিব। ভিতৰত পূজাৰী থাকে আৰু ভিতৰত আপোনালোকে দান পাত্ৰ দেখিছে, আপোনালোকে তাত দান বৰঙণিও আগবঢ়াব পাৰে। মন্দিৰৰ চৌহদত দেখিছে সঁচাতে বহুত সুন্দৰ পৰিৱেশ। মন্দিৰৰ চাৰিওফালে বহুত ধুনীয়া লাগে, বহুত শান্ত পৰিৱেশ। আৰু মাজতে আপোনালোকে এটা নিউজ শুনিছিলে, যেতিয়া বানপানী হৈছিলে মন্দিৰটোৰ ভিতৰলৈকে পানী সোমাইছিলে। এইটো মন্দিৰ ইয়াৰ ভিতৰলৈকে ভাবক আপুনি কিমান পানী হ'ব লাগিব। গণেশ ঘাট আহিলে আপোনালোকে দেখিব ইয়াত এখন লিখা আছে শ্ৰী গণেশ উদ্যান বুলি। এইখন কেৱল মহিলা আৰু শিশুৰ বাবেহে। আপুনি যদি মহিলা বা শিশু হয় তেতিয়াহে আপুনি এই উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এই ঘাটটোৰ নাম গণেশ ঘাট হোৱাৰ মূলতে ইয়াৰ পাৰতে থকা যিটো আপোনালোকে দেখিলে শিলত কটা গণেশৰ মূৰ্তি, এইটো কাৰণে ইয়াত গণেশৰ মূৰ্তি মন্দিৰ আছে কাৰণে ইয়াত গণেশ ঘাট নামেৰে পৰিচিত হৈছে। আৰু এখন আপোনালোকে আগত দেখিছে এখন ফেৰী। এই ফেৰীখন দি আপুনি খৰালি কালত এই গণেশ ঘাটৰ পৰা উগ্ৰেশ্বৰলৈ আপুনি যাব পাৰিব। এনে ফুটুকাৰে উপচি থকা এই বাৰিষাৰ ভৰ লুইততে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাঁতোৰ ইপাৰ সিপাৰ হৈছিলে। মোৰ দেখোন দেখিয়ে ভয় লাগিছে এখন। আৰু ষ্টেপ আছে কিন্তু এই ষ্টেপখিনি অলৰেডি বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ পানীত। আৰু যেতিয়া আপুনি খৰালি কালত আহিব তেতিয়া আপুনি দেখিব ইয়াত এইখিনি ষ্টেপখিনি ওলাই থাকে। অলপ তললৈকে আপোনালোকে যাব পাৰে, কিন্তু এতিয়া ইয়াত যোৱাটো মানা আছে যিহেতু এই বাৰিষা কালত এই বৰলুইতখন বাঢ়ি আছে। গণেশ ঘাটলৈ আপুনি যেতিয়া আহিব তেতিয়া আপোনালোকে এইটো জিৰণি চোৱা দেখিবই। আৰু যদি আপোনালোকৰ ভাগৰ লাগে তেতিয়াহ'লে আপুনি ইয়াত আপোনালোকে ৰেষ্ট ল'ব পাৰিব। এই জিৰণি চোৱাৰ ভিতৰতে বহি আপোনালোকে ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু গছ গছনিৰে ভৰা অঞ্চলৰ এইটো যিটো প্ৰাকৃতিক শোভা আপোনালোকে ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। তেজপুৰ আহিলে কেতিয়াবা গণেশ ঘাটত সোমাই যাব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি যাব।
গণেশঘাটত আপোনালোকৰ বহুকেইটা পিকনিক প্লেচ আছে আপোনালোকে হয়তো জানে তেজপুৰৰ গণেশঘাটত বহুকেইটা পিকনিক প্লেচ আছে বুলি আৰু ইয়াত আহিলে আপোনালোকে এই পিকনিক প্লেচবোৰত এই প্ৰাকৃতিক শোভাৰ মাজত আপোনালোকে এটা ভাল এনজয়মেণ্ট ল'ব পাৰিব আজি ব্লগটো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আপোনালোকে যদি এই ব্লগটো ভাল পালে তেতিয়াহ'লে জনাব আপোনালোকক কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব আজি ব্লগটো কেনেকুৱা পালে আপোনালোকে বাকী আন এটা নতুন ঠাইৰ সৈতে আমি আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে মাগিছোঁ বিদায় বাই বাই